নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আজি মই যোৰহাট লটাৰীখনৰ বিষয়ে কিছুমান কথা ক'বলৈ ওলাইছোঁ, আৰু তাৰ আগতে মই আপোনালোকক বাক্সা লটাৰীখনৰ বিষয়ে দুটামান কথা ক'ম। কাৰণ আপোনালোকে মোক কৈ আছে যে আপোনালোকে এই লটাৰীখনৰ ৰিজাল্টত অলপো সন্তুষ্ট নহয়। বন্ধুসকল, ক'বলৈ গ'লে ময়ো সন্তুষ্ট নহয়। এই লটাৰীখনৰ ৰিজাল্টত বহুতো অসুবিধাৰ সৃষ্টি হৈছে এই লটাৰীখনত। সকলোখিনি মই কৈ আছোঁ। তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে যদি স্কিপ কৰি চায় তেনেহ'লে এই ভিডিঅ'টোত একো বুজি নাপাব। বন্ধুসকল, মই আপোনালোকৰ যোৰহাটৰ লটাৰীখনৰ বিষয়ে সকলোখিনি কথা জনাম। মই থাম্বনেইলত যিটো লিখিছোঁ সেই বিষয়ে সকলোখিনি ক'ম, কিন্তু এতিয়া আপোনালোকে বাক্সা লটাৰীখনৰ বিষয়ে অলপমান কথা শুনি লওক। বন্ধুসকল, বাক্সা লটাৰীখনৰ ৰিজাল্টত আমি একেবাৰে সন্তুষ্ট নহয়। আশা কৰোঁ আপোনালোকো সন্তুষ্ট নহয়। কাৰণ আপোনালোকে চাওকচোন, ৰাতি 8:30 বজাৰ ৰিজাল্ট দিবলগীয়া খেলখনৰ ৰাতি 12টা বজাতো ৰিজাল্ট নাই। আপোনালোকে বাৰু এই খেলখন চাই ভাল পালেনে? মই লাইভৰ ব্যৱস্থা আপোনালোকক কৰি দিছিলোঁ। আপোনালোকে হয়তো লাইভ চাইও ভাল নাপালে, কাৰণ এই খেলখনৰ লাইভতো বহুত প্ৰব্লেমে দেখা দিছিলে, আৰু এই খেলখনৰ ৰিজাল্ট ওলাওঁতে 1-2টামান বাজি গৈছে। আৰু বিশ্বাস কৰক বন্ধুসকল, মই ৰাতি 2টা বজালৈকে হোৱা নাই। মোৰ টোপনি ক্ষতি। কাৰণ আপোনালোকক মই কৈ থৈছিলোঁ যে মোৰ চেনেলতে আপোনালোকে গোটেই ৰিজাল্টখিনি চাব লাগিব। মোৰোতো এটা দায়িত্ব আছে, হয়নে বাৰু বন্ধুসকল? মই যিহেতু আপোনালোকক কৈ থৈছোঁ যে আপোনালোকে মোৰ চেনেলতে গোটেই ৰিজাল্টখিনি পাব, মইতো আপোনালোকক দিবই লাগিব। গতিকে মোৰ এই খেলখনত ইমান কষ্ট পালোঁ মানে ক'বলৈ বাকী নাই। মই 2টা বজাত আপোনালোকৰ বাবে ৰিজাল্টৰ ভিডিঅ' বনাইছোঁ। 3টামান বজাত মই শুইছোঁ। মানে বহুত কষ্ট হ'ল বন্ধুসকল মোৰ সেইদিনাখনি। আৰু আপোনালোকৰ বহুত কষ্ট হৈছে। আপোনালোকে বহুত ৰাতিলৈকে সাৰ পাই আছে। বেয়া লাগিছে বন্ধুসকল। এনেকুৱা খেল যদি ভৱিষ্যতে হয়, যদি নিশা 10 বজা 12 বজাত ৰিজাল্ট দিব বুলি কয়, তেনেহ'লে কিন্তু বন্ধুসকল আপোনালোকে এনেকুৱা খেলৰ টিকট নল'ব। আৰু খেলৰ ছিষ্টেমটোৱে বহুত ভাল নহয় ইয়াৰ। আপোনালোকে দেখিছেই যে চকৰি হ'ল এখন, তাতে এডাল কাঁড় মাৰি দিয়ে, য'তে লাগিলে হৈ গ'ল। আৰু এনেকৈ বাৰু খেল খেলাই নেকি? ইমান এখন ডাঙৰ খেল, ভালকৈ ফেন লগাই খেলখন খেলাব লাগে। এনেকৈ ভাল নালাগে নহয় বন্ধুসকল। এনেকুৱা খেল যদি হ'বলৈ হয়, বিশেষকৈ বাক্সাৰ কথা কৈছোঁ মই, এনেকুৱা খেল কিন্তু ভৱিষ্যতে আমি সকলোৱে বয়কট কৰিম দেই। আপোনালোকৰ মতামত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকে এনেকুৱা ধৰণৰ খেল বিচাৰে নে নিবিচাৰে। বন্ধুসকল, এতিয়া আমি কথা পাতোঁ আহোঁ যোৰহাটৰ লটাৰীখনৰ বিষয়ে। আপোনালোকে মোক বহুতে সুধি আছে যে যোৰহাটৰ লটাৰীখনৰ খেলৰ তাৰিখ বদলি হ'ল নেকি? আপোনালোকে মোক বহুত কমেণ্ট কৰি আছে। আপোনালোকক বহুতে কৈছে বুলি কৈছে যে যোৰহাট খেলখনৰ তাৰিখ বদলি হ'ল। মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে এই খেলখনৰ তাৰিখ অলপো বদলি হোৱা নাই। যিদিনা খেল অনুষ্ঠিত হোৱাৰ কথা আছে সেইদিনাই খেলখন অনুষ্ঠিত হ'ব। আৰু আমাৰ গোলাঘাট, যোৰহাট, দেৰগাঁৱৰ খেল বুলি ক'লেতো বহুত ভাল খেল হয়। আপোনালোকে আগতেও দেখিছে যে বিজুলী ফেনৰ দ্বাৰা খেলৰ ৰিজাল্টসমূহ উলিওৱা হয়। গতিকে আপোনালোকে দেৰি নকৰিব। আপোনালোকে যদি এতিয়াও টিকট লোৱা নাই তেনেহ'লে যোৰহাট লটাৰীখনৰ টিকট অতি সোনকালে লৈ লওক। কাৰণ হাতত মাত্ৰ 5 দিন আছে। 5 দিনৰ ভিতৰত যদি আপোনালোকে টিকট ল'ব বিচাৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীণত আৰু ডেছক্ৰিপশ্যনত এটা নম্বৰ দি দিছোঁ। আপোনালোকে যদি সেই নম্বৰটোত কল কৰে তেনেহ'লে নিশ্চয় আপোনালোকে এই খেলখনৰ 2টামান টিকট ল'ব পাৰিব। যদিহে কিন্তু আপোনালোকে দেৰিকৈ ল'ব বিচাৰে তেনেহ'লে টিকট নাপাব, কাৰণ হাতত মাত্ৰ 5 দিনহে আছে। আৰু এটা কথা মই বন্ধুসকল আপোনালোকক কৈ থওঁ, আপোনালোকে মোক কমেণ্ট কৰি থাকে যে বেলেগৰ পৰা টিকট লৈছে আৰু টিকটসমূহ আপোনালোকক দিয়া নাই। মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ যে আপোনালোকে কেৱল বিশ্বাসী এজেণ্টৰ পৰা টিকটসমূহ ল'ব। যদিহে মই আপোনালোকক টিকটৰ ব্যৱস্থা কৰি দিওঁ তেনেহ'লে আপোনালোকে যদি মোক কয় যে আমি কিবা বিপদত পৰিছোঁ তেনেহ'লে মই কিবা এটা সমাধান আপোনালোকক কৰি দিব পাৰোঁ। যদিহে আপোনালোকে বেলেগৰ পৰা লয় তেনেহ'লে বাৰু মই আপোনালোকক কেনেকৈ সেই সমস্যাটো সমাধান কৰি দিম। কিন্তু তাতো মই চেষ্টা কৰোঁ। বহুতক মই টিকট উলিয়াই দিছোঁ। আপোনালোকে মোক কমেণ্ট কৰিছে, যাৰ পৰা টিকট লৈছিল তাৰ নম্বৰ দি দিছে। মই সেইসকললৈ ফোন কৰি আপোনালোকক টিকটসমূহ লোৱাই দিছোঁ। মই যোনটো নম্বৰ আপোনালোকৰ স্ক্ৰীণত দিওঁ সেই নম্বৰটোৰ পৰা যদি আপোনালোকে কিবা টিকট লয়, কিবা অসুবিধা পায় তেনেহ'লে মোক জনাব। মই নিশ্চয় আপোনালোকক সকলো সমস্যাৰ সমাধান কৰি দিম বন্ধুসকল। গতিকে আপোনালোকে দেৰি নকৰিব, অতি সোনকালে যাওক, এই নম্বৰটোত কল কৰক, আৰু আপোনালোকে এই খেলখনৰ 2টামান টিকট লৈ লওক। আৰু আপোনালোকে ৰিজাল্টৰ বাবেতো একো চিন্তা কৰিবই নালাগে। আপোনালোকে মোৰ চেনেলটোতে সদায় ৰিজাল্টসমূহ চাই আহিছে, আৰু সেইদিনাও আপোনালোকে মোৰ চেনেলতে লাইভ আৰু ৰিজাল্ট 2টা চাব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু আপোনালোকে কোন জেগাৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে সেই কথা কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু এটা কথা বন্ধুসকল, যদিহে আপোনালোকে আগতীয়াকৈ টিকট লৈ থৈছে, কিমান টকাৰ টিকট লৈছে সেই কথাও জনাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল। এতিয়ালৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।